নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি কলৈ আহিছোঁ গম পাইছে নাই পোৱা কিয়নো পাব মই ক'ব লাগিব তেতিয়া আপোনালোকে গম পাব আমি আজি নগাঁও আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ বাবাৰ আশীৰ্বাদ ল'বৰ কাৰণে ওলাই আহিছোঁ আৰু চাই থাককচোন ভিডিঅ'টো শেষলৈকে এই ৰাস্তাটোৰ পৰিৱেশটো আপোনালোকক অকমান দেখালোঁ চাই থাকক আমি শেষলৈকে আজি কিনো কৰোঁ মন্দিৰত গৈ আৰু অহালৈকে কিনো কৰোঁ চাই থাকক কি হল নকিলা চাও তোমাৰ গালত চাও আজি গালতে লগাই দিছে চুমকুৱে আৰু ডিঙিত এডাল কিনিছোঁ আৰু কেনেকুৱা কাণত? লাগিছে জনাব কাণত ডাঙৰ কাণ কিনিছোঁ হিৰইন একদম হিৰইন কৰি কি খাবা ইয়াতে ব্ৰেকফাষ্ট ব্ৰেকফাষ্টৰ আগত এইটো ব্ৰেকফাষ্টৰ আগতে টেবলেট খাব লাগিব তাৰপিছত আৰু আৰু এনেকৈ ব্ৰেকফাষ্টটো কৰিয়ে ঘৰত সময় নহ'ল তাকে ব্ৰেকফাষ্টটো এনেকৈ লৈ আহিছোঁ ৰাস্তা পাই এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত এইটো চানা আছে মোকো দে এটা টেবলেট খাই মানে খাব গেছৰ বস্তু হ'লেও খাব এয়া আমাৰ ব্ৰেড বাটাৰ চানা খাবলৈ বহিছে ভাইটি খাবিনে আজি ব্ৰেড ঘৰতটো ইমান সোনকালে নুঠায় এতিয়া আজিতো ইমান সোনকালে খাবলৈ লৈছা এয়া আমি এনেকৈয়ে খাই মেলি ওলাই গুচি যাম আৰু মন্দিৰলৈ বুলি আহিছোঁ খাব নাপায় যদিও মানে খাব লগা হৈছে টেবলেট খোৱা হয় টেবলেটটো টাইমতে খাব লাগে আৰু টেবলেটটোৰ কাৰণেই আমি মানে কিবা এটা খাব লগা হৈছে আৰু হৈ গ'ল খোৱা এতিয়া আমি যাম মন্দিৰলৈ বুলি খোৱা হৈ গ'ল ব্ৰেড বাটাৰ ওলাম আৰু আহি আছোঁ ৰ'ব মন্দিৰ পাই গ'লোঁ মন্দিৰৰ পৰিৱেশ বৰ ধুনীয়া আপোনালোকো তাকে দেখালোঁ এনেকৈ বৰ ধুনীয়াকৈ সকলো আহিছে মন্দিৰলৈ বুলি বহুত দিনৰ আশা এটা তাকে মন্দিৰটোৱে পিছফাল আপোনাক ইয়াত দেখাইছোঁ গোটেই মন্দিৰটো জেগা আছে চবেই ৰাখে নেকি ইয়াত ৰাখিব পাৰিম নে নাই দিবতো আহিবই লাগিব প্লেট ইয়াতে থৈ দিওঁ এনেকৈ আমি চাকি বন্তি দিলোঁ শৰাই ভাগ দি সেৱাটো কৰিবগৈ এতিয়া মন্দিৰৰ ভিতৰত এনেকৈ লৈ এতিয়া ইয়াতে ল'ব পাৰি সুবিধা বৰ ধুনীয়া ইয়াতে এতিয়া আমি তাকে আহি আছোঁ মন্দিৰৰ ভিতৰলৈ ধূপ চাকি জ্বলাব আহি আছোঁ এনেকৈ তলতে জ্বলাব লাগে ধূপ চাকি ওপৰতো জেগা আছে বহুত ভিৰ ভাৰ আমি এনেকৈ জ্বলাবৰ কাৰণে ইফালে আহিলোঁ আৰু ইহঁত দুটাই জ্বলাইছে দুটাই জ্বলাব লৈছে ওপৰত জ্বলোৱা এইফালে আহা এইফালে আহা এইফালে আহা জ্বলোৱা জ্বলাইছে
আমি চাকি বন্তি জ্বলাই এনেকৈ ওপৰলৈ উঠি আহিলোঁ তিনিওটা আৰু কিনো হয় ওপৰত চাওঁগৈচোন কাৰণ মইতো এইবাৰ প্ৰথমবাৰেই আহিছোঁ আমিকেইটা আমি আহিলৈ চিৰিতে অলপ সময় বহিবলৈ ল'লোঁ কিয়নো চিৰিতে সকলো বহি আছে আৰু মন্দিৰৰ দুৱাৰ এতিয়ালৈকে খোলা নাই তেওঁলোকে টাইম দুৱাৰ খোলে আৰু এতিয়া হয়তো ভিতৰত আৰতি কৰি আছে বা সাফ সাফাই কৰিছে আমি নাজানো পিছতহে গম পাম ভিতৰখিনি ভালকৈ আপোনালোকক দেখাব পৰা নাই কিয়নো ভিতৰত ভিডিঅ' কৰা মানা আছে সেইকাৰণে ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু এনেকৈ বৰ ধুনীয়া পৰিৱেশ এটা ইয়াতে আৰু মনটো ভাল লাগি গ'ল সঁচাকৈ ভিতৰত সোমাই বাবাৰ আশীৰ্বাদ লোৱা নিচিনাই সঁচাকৈ লাগিল আৰু আপোনালোকেও আহিবচোন এনেকৈ চাবৰ কাৰণে ভাল লাগিব ইয়াতে অলপ সময় আমি এনেকৈ বহিম ইয়াতে ল'ৰা ছোৱালীবোৰে খেলা ধূলাও কৰি আছে চাকি জ্বলাওঁতে যিখিনি প্ৰসাদ হিচাপে দিয়া হৈছিল তাকে অকণমান বহি লৈ আমি কিটাই খাবলৈ লৈছোঁ আৰু এনেকৈ আমি অকণমান সময় ইয়াতে বহিম বহি পেলাই ইয়াৰ পৰা ওলাই যাম আৰু মন্দিৰটোত এটা বস্তুৱে ভাল লাগিল সাফ সাফাই পুৰা আৰু পুৰা চাফা কৰিয়েই থাকে তেওঁলোকে বস্তু দৰ্শন কৰিব অহা লোকসকলে পেলাই যদিও তেওঁলোকে লগত চাফা কৰি লৈ যায় আৰু সঁচাকৈ ভাল লাগিল ইমান যে আমাৰ অসমতে ইমান ধুনীয়া মন্দিৰ বা সাফ সাফাই এনেকুৱা আছে মানে আজি প্ৰমাণ পালোঁ আমি ইয়াৰ পৰা ওলাইছোঁ আৰু ওলাই আহিছোঁ তাকে এনেকৈ গেটৰ ওচৰতে প্ৰসাদো দিয়ে গম পোৱা নাছিলোঁ আজি প্ৰথম যিহেতুকে আহিছোঁ প্ৰসাদ অকণ লৈ ল'লোঁ আৰু এনেকৈ লৈ পেলাই আমি তিনিটাই খাম আৰু এয়া এনেধৰণে প্ৰসাদকেইটা দিছে এয়া বৰ ধুনীয়া পৰঠা বনাইছে ভাল হৈছে না তাকে নাখাই নোৱাৰিলোঁ আৰু এয়া খাবলৈ লৈছোঁ আৰু এই দাদাজনে দিছে মৰমৰে দিছে তাকে খাইছোঁ আৰু আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ৰাস্তাতে আছোঁ আৰু মন্দিৰৰ পৰা ওলাই আহি আমাৰ ভোকো লাগিছিলে কিবা অকণ বনাই আনিছোঁ তাকে খাম আপোনালোককো দেখাম চাই থাকক মই ওলাই আহিলে এনেকৈ অকণমান বনায়ে লৈ আহোঁ আৰু কিয়নো য'ত ত'ত খাবও মন নাযায় খাব নোৱাৰোঁ ইহঁতকেইটাই পাৰে মই নোৱাৰোঁ সেইকাৰণে অকণমান লৈয়ে আহোঁ অকণমান কিবা এটা বনাই লৰালৰিকৈ খানা খাই হৈ গ'ল খাই পেলাই আকৌ গাড়ীত বহিলোঁ আৰু ভাগৰো লাগিছে ৰাতিপুৱাই ওলাই আহিছোঁ এতিয়া আমি গৈ আছোঁ আৰু ভিডিঅ'টো ইমানেই আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু চাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে গম পাই থাকে আৰু আজিলৈ এৰিছোঁ ধন্যবাদ